এভৰিৱান। তো পোনপ্ৰথমতে আমাৰ হিন্দু ধৰ্মী সকলো লোকলৈ আজি 25 ডিচেম্বৰ হিচাপে হয়তো বহুতে জানে বা বহুতে নাজানে আজি তুলসী পূজা হয়। তো তাৰে শুভকামনা জনালোঁ। তো এতিয়া আমি আমাৰ এই কাতি বিহুতে আমাৰ এইটো তুলসীৰ হেৰিটো আছিলে, ইয়াতে আমি এতিয়া অলপ পানী চানী ছিটাই ইয়াতে আমি অলপ পূজা কৰিম। ঘৰত তুলসী ইফালে আছে, ইয়াতো অলপ মই হেৰি কৰি দিম। তাৰপিছত ছটিয়াই মাহঁতে কৈছিলে আগতে গা ধুই আহি কিনে তুলসীত পানী দিব লাগে, দিওঁ মাজে মাজে, বাট একচুৱেলি বহুতে গম নাপায় যে এইটো তুলসী পূজা আমাৰ আছে, বহুতে জানে। তো সেইকাৰণে আমি এতিয়া গা ধুই আহি অলপ পানী আমি তুলসী কেইডালত আমি দিওঁ সদায়, আপোনালোকেও দিব। যিহেতু এইটো আমাৰ পূজা পাতল সকলোতে আমাক লাগেই এইটো। ओम तुलसिये नमः। ओम तुलसिये नमः। ओम तुलसिये नमः। এতিয়া আমি অলপ তুলসী পানী ছিটাই দিম সকলোতে। প্ৰথমতে আমি গেটৰ ফালে যাম। গাড়ীখনতো অলপ দিওঁ, লেতেৰা হৈ আছে গাড়ীখন, ধোৱা নহ'ল বাৰু, একো নাই। আৰু ইফালে আমাৰ ভাইটিৰখন আছে, সেইখনতো দিলোঁ। যিহেতু আমি অলপ এক্সাৰচাইজ কৰিব যাই থাকোঁ ফিল্ডত। আমি পূজা কৰিলোঁ, কৰি কিনে এতিয়া আৰু কাম আছে আৰু অলপ। এটা বহুত ইম্পৰ্টেণ্ট বস্তু আছে আমাৰ ঘৰত, সেইটো বস্তু আমি এতিয়া ৰিষ্ট'ৰ কৰিম। সেইটো মানে বহুত বেয়া কণ্ডিশ্যনত আছে এতিয়া। এতিয়া আমি বলক অলপ কাপোৰ চাপোৰ পিন্ধিলোঁ, ঠাণ্ডাও লাগিছে, ঠাণ্ডাৰ দিন। এতিয়া মানে মই প্ৰায় ক্লাছ 3-4 এনেকুৱাত পঢ়ি থকাৰ এটা বস্তু আমাৰ ঘৰত আছে। সেইটো মানে কি, আমি ঘৰ যেতিয়া আমাৰ এই ৰিচেণ্টলি আমাৰ বিয়াৰ কাৰণে চাফা কৰা গৈছিলে, তো সেই চাফা কৰাৰ পিছত সেই বস্তুটো মানে পিছফালে পৰি আছে, মায়ে মানে পিছফালে ৰাখি থৈ। এইটো এটা মানে বহুত মেমৰেবল বস্তু, কাৰণ সেইটো বস্তুৰ কাৰণে এটা সময়ত মোৰ ভণ্টি মই এনেকৈ পঢ়াৰ সময়ত কাজিয়া কৰিছিলোঁ। সেইটো বস্তু মোৰ মানে আজি হঠাৎ চকুত পৰিল। সেইটো হৈ গ'ল কি, এই লেম্পটো দেখিছে, এই লেম্পটো মই বহুতত দেখা পাওঁ, ধুনীয়া কালাৰ চালাৰ কৰি কিনে থৈ দিয়ে। বাট আমাৰ একচুৱেলি গোটেইখিনি ঠিকেই আছে, কিন্তু আমি এনেকৈ মায়ে এনেকৈ পেলাই থৈ দিছোঁ। মই দেখি কিনে মোৰ হঠাৎ মানে মনত পৰিল। এতিয়া এইটো আমি অলপ ইয়াক ভালকৈ ৰখাৰ ব্যৱস্থাটো কৰোঁ, কাৰণ আজিকালি এই বস্তুটো যিহেতু নাইকিয়া,
তো এইটো বস্তু আমাৰ এটা সময়ৰ মানে কি আৰু বন্ধু বুলি ক'ব লাগিব, কাৰণ পঢ়াৰ সময়ত আমি কাজিয়া কৰিছিলোঁ। মোৰ তাত পোহৰ পৰা নাই, ইফালে টানে সিফালে টানে, ভণ্টি ইফালে টানে মই ইফালে টানো। তো এইটো কাৰণে এইটো আমি অলপ চাফা চাফা কৰি ধুনীয়াকৈ আমি সজাই ৰাখিম, ঠিক আছে। এইবিলাক আমি ৰাখিব লাগিব ধুনীয়াকৈ, তাক মুচি গাচি বৰিং লগা নগতি। আগতে আগৰ দিনত বিয়াবিলাকত মোৰ মনত আছে বাৰু, যিহেতু আমি 90s হয়, আগৰ দিনত এইবিলাক লেম্প লৈ কিনে গৈছিল দৰাই, এইটো লেম্প লৈ গৈছিল বা মেন্থেল লৈ গৈছিল। তো এনেকুৱা ধৰণৰ আছিলে লেম্প লৈ কিনে বিয়াত গৈছিলে, দৰাই লগত লৈ গৈছিলে দেখা পোৱাৰ কাৰণে, পোহৰৰ কাৰণে। ওলাই ল'ম, ওলাব লাগিব এনেকৈ দিলে এইটো ওলাই যাব। তো এতিয়া জেঠি কণী দিছে, তো খুলি ল'লোঁ। অৱস্থা চাওকচোন, এইটোৰ নাম কি? চিমনি নহয়, চিমনি বুলি কয়। আমি বাৰু সেনেকেই শুনিছোঁ, বেলেগ কিবা নাম আছে যদি নাজানো। এতিয়া এইটো হৈ গ'ল। এতিয়া এই বস্তুটো কেনেকৈ খোলে? এই বস্তুটো খোলা এটা এইটো ঘূৰাই দিলে হ'ল, এইটো খুলি গ'ল। এতিয়া এইটো ইয়াক প্ৰথমতে মুচি ল'ম, ধূলি বহুত আছে, মুচি ল'ম। ব্ৰাছটো মানে এনেকৈ নহ'ব, প্ৰথম কথা ইয়াক অলপ ধুব লাগিব, ধুলাই কৰিব লাগিব। তো তাৰ কাৰণে ব্ৰাছ এডাল লাগিব, এইটো ধুম এতিয়া। এতিয়া আমি এইফালে আহিছোঁ, অলপ বাহিৰত পথাৰত যাম এতিয়া, গৰুটো বেলেগত দিব লাগে। এতিয়া मेन কথা হ'ল, अभी हमको हिंदी में बोलना है। बात ऐसा है कि हम लोगों का जो माता है, तो हम लोगों का 3 प्रकार का होता है। पहला है अपना माता, जो हम लोगों को जन्म देता है। दूसरा है मतलब धरती माता, जहाँ पे हम लोग जन्म लिया है। और तीसरा है गौ माता। अभी गौ माता को हम क्या करते हैं, पूछते हैं, लेकिन कोई दूसरा लोग तो क्या क्या करते हैं, लेकिन हम लोग पूछते हैं, क्योंकि ये हम लोगों का माता है। तो इसीलिए अभी उसको भी थोड़ा ये करना ज़रूरी है। अभी आए हैं, थोड़ा दूसरा जगह में शिफ्ट करेंगे उसको दे। इधर आ मुनि है। এতিয়া গৰুটো লৰাই দিলোঁ, এতিয়া আমি ঘৰলৈ যাম। আমি হেৰি কৰিলোঁ, এই মুচি কাচি ধুনীয়াকৈ চাফ চিকুণ কৰি এতিয়া অলপ ইয়াক ফিটিং কৰিলোঁ। তেল ভৰাই কিনে এইটো ইউজ কৰিব পাৰিব। এতিয়া এইটো ধুনীয়াকৈ আমি লগাম, লাহেকৈ এইটো বহাই ল'ব লাগিব। তাৰপিছত এইটো লিভাৰটো ওপৰফালে টানি দিয়া, তলফালে চাব লাগিব যাতে ভাঙি নাযায়, জেগাত পৰে। হৈ গ'ল। এতিয়া আমি অলপ তেল ভৰাই থৈ দিওঁ, ঠিক আছে। তেল অলপ ভৰাই থৈ দিম যাতে মামৰে নধৰে, কাৰণ এইটোতো ইউজ নহয় ন,
এইটো তেল অলপ ভৰাই থৈ দিম। তেল মানে বেলেগ তেল নাই, ডিজেলে ভৰাই দিছোঁ। এতিয়া মামৰে নধৰে এইটো হৈ গ'ল। চিকচিকীয়া। আজি ভিডিঅ'টো ইমানেই আছিল। একচুৱেলি আজি এনেই আছিলোঁ ঘৰত, মানে মই এনেই থাকি বেয়া পাওঁ, তো একো নকৰাকৈ কিবা এটা কৰিলোঁ, ভিডিঅ'ই হওক বা যিকোনো কাম সৰু সুৰা। তো এইটো আজিৰ পৰা মানে ধুনীয়াকৈ ৰাখিম। এইটো মানে এইটো যিহেতু এটা মেমৰি জড়িত হৈ আছে, তো সেইটো কাৰণে এই বস্তুটো ৰাখিম। তো আপোনালোকে যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ঠিক আছে, থেংক ইউ, বাই বাই।